কবিতাৰ শিৰোনাম কৰোনা যুঁজৰ সেনানীসকললৈ। এখলপ কৰি সময়ে মুঠ সলাইছে। মৰিচিকাৰ পাছে পাছে আমিবোৰ ঘূৰি ফুৰিছোঁ। বুকুৰ অলিয়ে গলিয়ে লৈ ফুৰিছোঁ হেৰাই যোৱাৰ ভয়। যত গৃহৰ দৰে ছাই হৈ গৈছে, উপজা মাটিতে জাপি থৈছে হাজাৰটা নৰকংকাল। তাৰ মাজতে আকৌ একোজন মাতাল, কোনোজনৰ পেটৰ বাবে টনা আজোৰা উদ্যত এচামৰ আকৌ উপলুঙা। হেৰ' এতিয়া উপলুঙা কৰাৰ সময় নহয়, এতিয়া সময় দুঃসময়। ভাবি চাবৰ হ'ল, পাছত কিন্তু বহুত দেৰি হ'ব। এতিয়াও কৰ্তব্যৰত বহুজনক অপৰাহ্ন বেলিটিয়ে কয়, অলপ জিৰণি ল। প্ৰকৃততে জানো তেওঁলোকৰ জিৰণি লোৱাৰ সময় আছে? অজান আশংকা হ'লেও তেওঁলোক দায়বদ্ধ। আকণ্ঠভাৱে বৰ্তি আছে দেশৰ আৰু দহৰ বাবে। তেওঁলোকৰো একোখন ঘৰ আছে জান, আছে একোটা পৰিয়াল। কণমানিজনীয়ে হয়তো মাকহালৈ বাট চাই কান্দিছে। মাকৰ হয়তো পদূলিলৈ চাওঁতে আমনিয়ে লাগিছে। তেওঁলোকৰ কি জীৱনলৈ মমতা নাই? আছে, তেওঁলোকো একেই তেজমঙহৰে মানুহ। তেওঁলোকো দানী, তেওঁলোকো প্ৰতিজ্ঞাবদ্ধ। তেওঁলোকে যদি পাৰে, আমি নোৱাৰিম কিয়? সেয়ে কৈছোঁ, সজাগ হওক, দেশৰ কথা ভাবক, নহ'লে নিজৰ দেশতে গণ কবৰ খান্দিবলৈ সাজু হওক। হেৰ' দেহা থাকিলেহে বেহা। সজাগ হোৱা জনতা, সজাগ হোৱা। ধন্যবাদ।